Assalamu alaikum and hi everyone. Welcome back to Sabira Khomia Vlogs. আৰু আজি হৈছে আমাৰ ঘৰলৈ যোৱাৰ ৰিটাৰ্ণ ডে আৰু আজি হৈছে বৃহস্পতিবাৰ আমি ৰাতিপুৱা ওলাইছোঁ 6:30 হ'ল যিহেতু কৈছিলোঁ যে কাজিন এজনৰ লগত যাব বুলি তো সি ৰেলৱে ষ্টেচন আহিছে যোনটো ঘৰৰ পৰা আহি আছিলে মানে চেন্নাই চেণ্ট্ৰেলৰ পৰা আমি তাক পিক আপ কৰিম আৰু সিও বেংগলোৰ যাব আমাৰ লগত তাক ফাৰ্ষ্ট আমি এতিয়া ৰেলৱে ষ্টেচন গৈ আছোঁ পিক আপ কৰি পেলাই আমি বাহিৰে মানে ঘৰলৈ ওলাই যাম এয়া আমি মাৰিনা বিচৰ ওচৰতে আছোঁ ৰাইট ছাইডত চক মাৰিনা বিচ আছে আমি ফাৰ্ষ্ট ভাবিছিলোঁ কি মানে মাৰিনা বিচত অকণমান দেৰি এঘণ্টামান এনজয় কৰিম আৰু যিহেতু মানে ল'ৰা ছোৱালীকেইটাও ভালকৈ এনজয় কৰিব পৰা নাছিলে ৰাতিহে গৈছিলোঁ কিন্তু আজি আকৌ বৰষুণেই দি থাকিলে তো সেইটো কাৰণে আমাৰ প্লেনটো কেঞ্চেল হৈ গ'ল আৰু সেইটো কাৰণে আমাৰ যোৱা নহ'লে বিচলৈ বাৰু ঠিক আছে কেতিয়াবা বেলেগ ক'ৰবাত জেগা গ'লে বিচলৈ যাম বাৰু এনেও বিচ বাৰ আগত গৈছোঁ এতিয়া আমি ইয়াৰ ৰেলৱে ষ্টেচন গৈ আছোঁ আমি মাৰিনা বিচৰ ওচৰতে আছোঁ লেফ্ট ছাইডত হাই কোৰ্ট আছিলে ৰাতিপুৱা জাষ্ট বাছ গা ধুইছোঁ আৰু ল'ৰা ছোৱালীকেইটাকো গা ধুৱাইছোঁ আৰু তেনেকৈ ওলাই আহিছোঁ একো খোৱা নাই চাহ তাহ একো খোৱা নাই ল'ৰা ছোৱালীও একো খোৱা নাই এতিয়া ভাবিছোঁ প্ৰথম তাক পিক আপ কৰি লওঁ তাৰপাছতে খাম যিহেতু আমাৰ হোটেলৰ পৰা ৰেলৱে ষ্টেচন অলম'ষ্ট 1.5 ঘণ্টামান মানে আছিলে 1 ঘণ্টা 15 মিনিটমান তাতে বতৰো একদম বহুত বেয়া সেইটো কাৰণে মানে ক'তো ৰখাবলৈ আকৌ টাইম নাই তাতে সি অলৰেডি সোনকালে মানে পাই গ'লহি আমাৰ ওলাওঁতে অকণ দেৰিয়ে হ'ল 6টা বজাতে সি পোৱা কথা আছিলে আমাৰ আধা ঘণ্টামান লেটেই ওলালোঁ আমি তো তাক ক'লোঁ তুমি বাহিৰতে ৰোৱা তাৰপিছত আমি গৈ আছোঁ এইফালে চক চেণ্ট্ৰেল পাবলৈ হ'লোঁ সেই ৰেড কালাৰ যে দেখা পাইছে এওঁ বোলে বহুত পুৰণা বিল্ডিং হয় বোলে যোনটো মানে চেন্নাই চেণ্ট্ৰেল আছে যে ইয়াত বাৰু আমি আগত আহিছোঁ বহুত বছৰৰ আগত আহিছোঁ যিহেতু আগতে ঘৰ যাব থাকিলে আমাৰ বেংগলোৰৰ পৰা ডাইৰেক্ট ট্ৰেইন নাথাকে তেতিয়া আমি চেন্নাইলৈ আহোঁ বা চেন্নাই এগম'ৰলৈ আহোঁ তাৰ পৰা আমাৰ যোৱা হয় তাৰপিছত আমি এতিয়া পিক আপ কৰিলোঁ পিক আপ কৰি পেলাই আমি ওলাই গৈ আছোঁ আমি কাঞ্চিপুৰামত আছোঁ হাইৱে লৈ ল'লোঁ মানে এই 1.5 ঘণ্টামানটো আমাৰ তাৰপৰাই মানে টাইম লাগি গ'ল আৰু তাতে আমি চাও খালোঁ ৰখি পেলাই ল'ৰা ছোৱালীও মানে এনেকৈ কিবা কিবি খালে আৰু জুচ অকণ কিবা কিবি ব্ৰেকফাষ্ট কৰিম এতিয়া অলপ আগত গৈ পেলাই মানে ক'ৰবাত চাই পেলাই ভালকৈ হাইৱেতে ক'ৰবাত ব্ৰেকফাষ্ট লৈ ল'ম আৰু তাৰপাছতে আৰু গৈ থাকিম আৰু লাহে লাহে কিবা যদি ভিউ পাওঁ তাতে অকণ ভিডিঅ' ফটো চটোও ল'ম বাৰু তেনেকৈ ইমান ভিডিঅ' বনোৱা হোৱা নাই যিহেতু বেক ছিটত বহিছোঁ ন বেক ছিটত বহিলে অকণ ভিডিঅ' বনাবলৈ অকণমান দিগদাৰ হয় এয়া লেফ্ট ছাইডে চাওকচোন মছজিদ এটা আছে ইমান ধুনীয়া লাগিছে এয়া হৈছে মানে ৰাণীপেটৰ ওচৰতে এইডোখৰ আৰু যিহেতু আপোনালোকে দেখিছিলে আমাৰ যোৱা মানে যোনটো গৈছিলোঁ সেইটো ৰাস্তাটো আমি বেলেগ লৈছিলোঁ যিটো 6.5 ঘণ্টা লাগিছিলে যিহেতু ৰাস্তাটো বহুতেই বেছি বেয়া আছিলে সেইটো কাৰণে আমি এতিয়া বেলেগ এটা ৰুট ল'লোঁ যোনটো 8 ঘণ্টামান লাগিব 8 ঘণ্টা 15-20 মিনিটমান লাগিব আৰু আমি অকণ লাহে লাহেও যাম যিহেতু আজি ছুটি লৈ ল'লে হাজবেণ্ডে ক'লে কি গৈ পেলাই আৰু লগ ইন কৰিবলৈও নাই লগৰটোও লগ ইন নকৰে তো কালি পৰাহে লগ ইন কৰিব তো সেইটো কাৰণে ৰাতি অকণমান দেৰিকৈ পালেও একো আপত্তি নাই তো সেইটো কাৰণে ভিউবোৰ এনজয় কৰি যাম আৰু ৰাস্তাটো এইফালে বহুত বেছিয়ে ভাল আৰু মই এইফালে আমি ৰাণীপেট হৈ পেলাই আহিছোঁ কিন্তু ৰাণীপেট আমি মানে যোৱাবাৰ মানে যেতিয়া যাওঁতে গৈছিলোঁ আমি ভিতৰে গৈছিলোঁ তো এইবাৰ আমি হাইৱে পূৰা লৈছোঁ আৰু এইটো আমি কৃষ্ণৰাজপুৰম কৈছোঁ কৃষ্ণাগিৰি হৈ পেলাই আমি যাম যিহেতু কৃষ্ণাগিৰি বহুত বেছি ধুনীয়া মানে পাহাৰ চাহাৰ আছে পাহাৰৰ মাজেদি গৈ বহুত ভাল লাগে তো সেইটো কাৰণে আমি এইটো ৰুট ল'লোঁ আৰু এই ৰুটটোত আপোনাৰ মানে হাইৱেত মানে কি কয় ধাবা আৰু মানে হোটেল বহুত বেছি মানে খাবলৈ কাৰণে মানে ভেৰাইটি আছে যিহেতু আমি যোনটো ৰাস্তা দি গৈছিলোঁ সেইটো ৰাস্তাত ইমান খোৱাৰ ব্যৱহাৰ মানে সেই ব্যৱস্থা ইমান ভাল নাছিলে এয়া মই ৰিলছৰ কাৰণেও অকণ ভিডিঅ' বনাইছিলোঁ কোন আছিলোঁ মই এনেকৈ ব্লগছৰ কাৰণে বনোৱা নহ'লে সেইটো কাৰণে দেখাই দিছোঁ এই কাজেন এইফালে আইনে তলতে বহি গেম খেলি আছে চাৰ্জত লগাই লৈছে আইনে নাজানো কি ভাল পায় তাতে আৰু ইফালে ইনাই হৈ গ'ল মই ইনাই মাথাটো জবস্তি কৰি দেখাইছোঁ এইফালে লগৰজনে আৰু হাজবেণ্ডে মিষ্টাৰে মানে কথা পাতি গৈ আছে আৰু চবেই নিজৰ মোবাইলত বিজি হৈ আছে কাজেনো নিজৰ মোবাইলত বিজি হৈ আছে ময়ো মানে ভিডিঅ' বনোৱাত বিজি হৈ আছোঁ
যিহেতু এইফালে বহুত গৰম আছিলে ন তো সেইটো কাৰণে মানে পেটটো অকণ চবৰে বেয়া হৈ আছিলে আৰু লগতে মানে অকণ বমিও হয় ন গাড়ীত কেতিয়াবা জাৰ্ণি কৰিলে তো সেইটো কাৰণে মই সাউথ ইণ্ডিয়ান মিলছ ল'লোঁ আৰু হাজবেণ্ডৰ লগৰজনে ল'লে কাৰ্ড ৰাইচ আৰু হাজবেণ্ডে একো খোৱা নাই হাজবেণ্ডে অকল লাইম ছ'ডা এটা ল'লে আৰু ল'ৰা ছোৱালীকেইটা আৰু কাজেনে ক'লে কি আমি বিৰিয়ানী খাম যিহেতু আমি আম্বুৰ হৈ গৈ আছোঁ ন তো আম্বুৰত মানে ফেমাছ বিৰিয়ানী থাকে তো সিহঁতকে মানে ক'ৰবাত ৰখাই পেলাই আকৌ মানে আম্বুৰ বিৰিয়ানীও খোৱালোঁ যিহেতু ভিডিঅ' লোৱা নহ'লে আৰু সিহঁতি চিকেন বিৰিয়ানী আৰু কাবাব খালে তিনিটাই এইফালে কৃষ্ণাগিৰি পালোহি তাতে অকণমান ক্লিপ ল'লোঁ মইতো আপোনালোকে দেখিছে চাগে ৰিলছত ভিডিঅ' অলৰেডি দিছোঁ আৰু এয়া চেন্নাই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই